নগাঁৱত এজনক যাৱজ্জীৱন কাৰাদণ্ড ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন নগাঁও বিশেষ আদালতে পক্সো আইনৰ অধীনত প্ৰদান কৰে এই ৰায় ৬ বছৰীয়া শিশুৰ সৈতে অসৎ কামনা চৰিতাৰ্থ কৰা নগাঁৱত যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ল এজন ৬০ৰ ঊৰ্ধৰ ব্যক্তি ঘটনাৰ বিৱৰণ অনুসৰি ২০১৮ চনৰ ২৪ তাৰিখে নগাঁও চহৰৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ ৬ বছৰীয়া সৰু ল'ৰাটোক সেই সময়ৰ নগাঁৱৰ কাৰাগাৰৰ কৰ্মচাৰী জগদীশ বৰকাকতিয়ে গুদ্যদাৰেদি যৌন অতিশয্যা চলাই অসৎ কামনা চৰিতাৰ্থ কৰে ল'ৰাটোক আছামী জগদীশ বৰকাকতি জীয়ৰীয়ে ঘৰুৱা টিউচন কৰিছিল বৰ্তমান পুৰণি গুদামৰ নিবাসী জগদীশ বৰকাকতিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ শেষত সোমবাৰে নগাঁৱৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰি পক্সো আইনৰ ৬ নং ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে ৬০ৰ ঊৰ্ধৰ ব্যক্তিগৰাকীক লগতে ৫০,০০০ টকাৰ জৰিমনা অন্যথা ৬ মাহৰ সাধাৰণ কাৰাদণ্ডও বিহে ইপ্সিতা বৰঠাকুৰৰ আদালতে নিউজ টাস্ক ৰিপৰ্ট এজি লাইভ এগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে কি নাম তেখেতৰ নাম জগদীশ বৰকাকতি স্পেচিয়েল পক্সো আণ্ডাৰত দিছে তেখেতৰ আজি দিছে তেখেতৰ হেৰি কি আছিলে তেখেতে এটা ৬ বছৰীয়া ল'ৰাক ছেক্সুৱেলি এছাল্ট কৰিছিলে কিমান দিনৰ আগতে ২০১৮ চনত মানুহজন আছিলে ইয়াৰে জেলত কাম কৰিছিলে জেলৰ ৱাৰ্ডেন নে কি আছিল মই নাজানো যেনে জামালাৰ কিবা আছিলে জেল কোৱাৰ্টাৰত আছিলে ল'ৰাটো আছিলে মানে তাত তেওঁলোকৰ তাত তেওঁৰ ছোৱালীয়ে তেওঁক টিউচন কৰাইছিলে টিউচন কৰাওঁতে মানে সেই তেনেকৈ টিউচন কৰিবলৈ আহে সি তেতিয়া কেজি ক্লাছত পঢ়ি আছিলে সেই তেতিয়াই এদিন মানে ছেক্সুৱেল এছাল্ট কৰিলে ছোৱালীজনীৰ দেউতাকে তেওঁৰ এতিয়া বৰ্তমান বয়স তেওঁ 63 ইয়াৰ্ছ হৈছে তেতিয়া বোধ কৰোঁ 60 ইয়াৰ্ছমান হৈছিল নেকি তেনেকুৱা কিবা 60 নহয় 59 তেনেকুৱামান হৈছিলে আৰু কোনখন আদালতে দিছে এইখন আমাৰ স্পেচিয়েল কোৰ্ট ইপ্সিতা বৰঠাকুৰ তেখেতে দিছে তেখেতৰ আয়ো আছিলে ৰ'ব হেৰি আছিলে নেকি মই আয়োজন পাহৰিছোঁ নামটো হ'ব